হেল্ল' বন্ধু বান্ধৱীসকল, ভিডিঅ'টোত দেখা গছকেইজোপা বাৰু আপোনালোকে চিনি পাইছেনে? হয়তো কিছু লোকে চিনি পাইছে বাৰু। এই গছজোপা দেখিবলৈ অলপ ডাঙৰ গছৰ দৰে লাগিছে। হয়, গছজোপা ডাঙৰ হ'লেও কিন্তু এজোপা ফুল গছেই হয়। আৰু এই ফুলকেইজোপা যেতিয়া ফুলি উঠাৰ পিছত কিন্তু পৰিৱেশটো বহুত বেছি মনোমোহা হৈ উঠে। আৰু এই ফুলজোপাই যিমানেই ফুলি আটক ধুনীয়া হৈ মানুহক আকৰ্ষণ নকৰক কিয়, ফুলজোপাৰ প্ৰতি কিন্তু মানুহৰ মনত এটা বিপৰীত ভাৱহে আছে। মানে সকলোৱে কয় যে আজাৰ ফুল মানে বেজাৰ। এই কথাষাৰনো কিয় কয়, পাৰে যদি মোক কোনোবাই বুজাই দিবচোন। আজাৰ ফুল মানে যে বেজাৰ তেনেতো কোনো কথা নহয়। হয়, আজাৰ ফুলে প্ৰকৃতিৰ নৱৰূপ বহাগক বিদায় দিয়া মুহূৰ্তত বেজাৰ লাগিলেও কিন্তু আনফালেতো নতুনত্বৰ আৰম্ভণি আনি দিয়ে। আৰু সেই সময়তে যেতিয়া ঢল বাৰিষাৰ নামে তেনে ক্ষেত্ৰতো কৃষকৰ মনত বহুত বেছি আনন্দৰ দেখা পোৱা যায়। তেনে ক্ষেত্ৰতনো আজাৰ ফুল কেনেদৰে বেজাৰ হ'ব পাৰে? তথাপিও মই দেখুওৱা ভিডিঅ'টোত এতিয়াও সম্পূৰ্ণকে আজাৰ ফুল ফুলি উঠা নাই। সাধাৰণতে কিন্তু আজাৰ ফুল মে' মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰতহে ফুলি উঠা